নমস্কাৰ বন্ধুসকল, বিতুপান মেদি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ আৰু স্বাগতম জনাই এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা বিশেষ কথা, যদি মোৰ চেনেলটো আপুনি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ একদম নাপাহৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 মিনিট ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আৰু এটা বিশেষ কথাটো হ'ল কি, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশেষ কথা কৈ আমি আহি পালোঁ এতিয়া দোকান। দোকানত এটা কাম কৰোঁ আৰু এইখনে মোৰ দোকান আৰু আহি পালোঁ মোৰ দোকানত আহি পালোঁ। এতিয়া আমি কি কৰিম চাই ফেৰো হ'লে 1 2 3 গো। আৰু এইটো বস্তু সবাই চিনি পায়, নাম নকলেও হ'ব, চলি যাব। কাপোৰ থোৱা বস্তু আৰু এতিয়া আমি এইটো দেখা পাইছে আপোনালোকে কি আছে ইয়াত, নাম নকলেও হৈ যাব। আৰু এইটো দেখা পাইছে কি আছে, নাম নকলেও হ'ব। তেওঁ কৈছোঁ থাপনা এখন দেখিছে কি গ্লাছ, এখনো গ্লাছে আৰু এখন দেখিছে চকী এখন। আৰু এতিয়া আমি আপোনালোকক দেখাবলৈ আহিছোঁ মোৰ কিছু বস্তু দোকানৰ। চাওক, এখন নিশ্চয় চিনি পায়, এখন নাম হ'ল কেচি। আৰু এখনো চিনি পায়, এখনো চিনি পায়, এখনো চিনি পায়, এখনো চিনি পায়, এডালো চিনি পায়। তো ভিডিঅ'টো এইকাৰণে বনালোঁ, প্ৰথম মোৰ দোকানখন চিনাকি কৰিছোঁ, তাৰপাছত আৰু এটা ষ্টেপ ভিডিঅ'। আৰু এইটো পাছত আছে আপোনাৰ এইবিলাক বস্তু মেচিন কিবা কিবি বস্তু আছে। আৰু বন্ধ কৰিলোঁ। আৰু এইটোত আছে কি জানেনে, এইটোত আছে আমাৰ এইবিলাক এডাল নিশ্চয় চিনি পায় আপোনালোকে, ষ্টেট। মই ষ্টেট কৰিছিলোঁ, মোৰ চুলিকেইডাল কাটি দিলোঁ। এইটো চিনি পাইছে। তাৰপাছত আমি এইটো খুলিম এতিয়া, এইটো ব্লেক হয়, বহুত ব্লেক আনি থৈ দিওঁ। এইটো ৰোল হয়, এইবিলাক শুনি আছে আমাৰ তাত, শুনি মালা আছে, সেই শুনি আছে আমাৰ ইয়াত, আনি থৈ দিওঁ বহুত থোৱা। এইটো আমি মাৰিলোঁ। আমি এতিয়া খুলিম এইটো। আৰু এইটো দেখিছে, এইটো কি, এইটো হ'ল ৱেক্স নহয়, এইটো হ'ল হেয়াৰ স্প্ৰে। আৰু এইটো হ'ল MD5। আৰু এইটো হ'ল আপোনাৰ CC কেমেৰা বাকচ দেখাই আছোঁ। আৰু এডাল চবেই চিনি পায়, এডালৰ নাম হ'ল ড্ৰাই মেচিন, তাত থৈ দিলোঁ। আৰু এইটো হ'ল CC কেমেৰা, এইটো। এতিয়া আমি আপোনালোকক মোৰ দোকানখন চিনাকি কৰিলোঁ। এতিয়া বলক এটা কাম কৰোঁ। যদি চুলি দীঘল হৈছে আপোনাৰ মোৰ দোকানলৈ আহি যাব কাটিবলৈ। আৰু ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰিলোঁ। আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো বজাবলৈ একদম নাপাহৰিব। আৰু
লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আৰু টাচু ভিডিঅ' দিম প্ৰথমত ঘৰ চিনাকি কৰিলোঁ দোকান চিনাকি কৰিলোঁ আৰু দুটামান চিনাকি কৰিম তাৰপাছত ভিডিঅ' আৰম্ভ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নহয় না চৰি বলক ভিডিঅ'টো সমাপ্ত কৰোঁ